নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ শৰ্মাই আপোনালোক সকলোকে ডিএছ গ্লোবেল ফাৰ্ম চেণ্টাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন বিষয়, ছাগলীৰ চিকৰা ওকণি আদি সমস্যাবোৰ সহজে কি ধৰণে সমাধান কৰিব পাৰি। বৰ্তমান সময়ত বন্ধুসকল আপোনালোকে জানে যে এই বতৰত যেনেধৰণে বৰষুণ পৰি আছে, বৰ সেমেকা হয় আৰু এই সময়তে আমাৰ যিবোৰ পৰজীৱী থাকে ছাগলীৰ সেইবোৰ যথেষ্ট বৃদ্ধি হয়, পেলু আদিবোৰতো হয়েই। তাৰ উপৰিও চিকৰা ওকণি মাখি আদিৰ সমস্যাই যথেষ্ট দেখা দিয়ে। সেয়ে আজি মই আপোনালোকক এই দৰৱটোৰ বিষয়ে দেখাব লৈছোঁ, ক্লিনাৰ। এইটোৱে আমাৰ যিবোৰ বাহ্যিক পৰজীৱী থাকে, চিকৰা ওকণি আদি বা মাখি আদি ছালৰ পৰা নাইকিয়া কৰে। তো এইটোৰ বিষয়ে সম্পূৰ্ণ মই আপোনালোকক জনাইছোঁ যে আপোনালোকে 1 লিটাৰ পানী ল'ব আৰু তাত এই দৰৱটোৰ 1 পৰা 2 ml আপোনালোকে তাত মিলাই ল'ব। মোক বহুত বন্ধুৱে কমেণ্ট কৰিছিল বা ফোন কৰিও বহুতে সুধিছিল যে চিকৰা ওকণিৰ যথেষ্ট সমস্যা পাইছোঁ। বহুতে পেলুৰ কথাও কৈছিল, কিন্তু পেলু আমি বিভিন্ন দৰৱ দি বা সেইধৰণে সমাধান কৰিব পাৰোঁ। কিন্তু যিবোৰ আমাৰ চিকৰা ওকণি বা মাখিৰ সমস্যা যথেষ্ট বেছি হৈছে এই সময়ছোৱাত, আৰু সেয়ে মোক সকলোৱে অনুৰোধ কৰাৰ কাৰণে মই আজি ভিডিঅ'টো বনালোঁ। তো এই যিটো ক্লিনাৰ দৰৱটো বাৰ্বেক কোম্পানীৰ হয়, তো এই দৰৱটো আপোনালোকে 1 লিটাৰ পানীত 1 পৰা 2 ml মিলাই ল'ব আৰু তাৰপিছত এখন কটন কাপোৰ লৈ এই মিহলি কৰা পানীৰ যিটো আপোনালোকে বনাই ল'লে পানীৰ লগত মিলাই, সেইখিনি ছাগলীবোৰৰ গাত এই ধৰণে ঘঁহি দিব। মোৰ এই ছাগলীজনী দেখিছে, তাইৰ গাত যথেষ্ট ওকণিৰ দৰে ওকণি চিকৰাৰ প্ৰকোপ হৈছে। তাইৰ চেহেৰা হোৱা নাই খোৱাৰ স্বত্বেও, আৰু তাইৰ লগত যিটো পোৱালি আছিল সেইটোৰো একেই সমস্যা। তো সেয়ে মই আজি এইখিনি কৰিছোঁ, আপোনালোকক দেখুৱাইছোঁ যে সেই যি ক্লিনাৰ মিহলোৱা পানীখিনি আছে সেইখিনি আপোনালোকে এখন কটন কাপোৰত লৈ পেলাই ছাগলীজনীৰ গাত সম্পূৰ্ণৰূপে মোহাৰি লগাই দিব, যাতে সেই দৰৱটো নোমৰ ভিতৰলৈকে মানে ছালখনলৈকে লাগে। তো এই ধৰণে চাওক, যিবোৰ জেগাত সাধাৰণতে ভৰিৰ মাজত বা যিবোৰ জেগাত ওকণি বা চিকৰাৰ প্ৰভাৱটো বেছি থাকে, সেনেকুৱা জেগাবোৰত বেছিকৈ দিব লাগে। আৰু এটা মনত ৰাখিব বন্ধুসকল, এই ধৰণে যদি বেলেগ ছাগলী আহে বা খাব বিচাৰে, এইটো একদম মুখত দিবলৈ নিদিব, খুব ইয়াৰ পৰা অপকাৰ হ'ব পাৰে। সেইকাৰণে ঢুকি পোৱা জেগাৰ পৰা আঁতৰত ৰাখিব, যাতে বেলেগ ছাগলী বা কোনোৱে ইয়াত মুখ দিব নোৱাৰে। আৰু এই ক্লিনাৰ দৰৱটো কাপোৰত লৈ আপোনালোকে এই ধৰণে ছালত ঘঁহিব, নোমবোৰৰ তললৈকে যাতে যায়, সেইটো কাৰণে এই ধৰণে ঘঁহি দিব। আৰু মনত ৰাখিব, চকু কাণ আদিত এই দৰৱটো নলগাব। আৰু যেতিয়া গোটেই গাত এই ধৰণে লগাই দিব, তাৰপিছত আকৌ ভালদৰে পানী লৈ ছাগলীজনীক যেতিয়া অলপ 10-15 মিনিট যোৱাৰ পিছত শুকাব, তাৰপিছত এই ধৰণে আমাৰ যিটো পানী নৰ্মেল ৱাটাৰ লৈ পেলাই এই ধৰণে আপোনালোকে 2-3 বাৰ ঘঁহি তাইক ধুব লাগে। আচলতে গা ধুৱাই দিব পাৰিলে ভাল হয়, কিন্তু গম পাইছেই বতৰ এইকেইদিন খুবেই বেয়া, অলপ সময় ৰ'দ ওলালে বাকী সময়খিনি বৰষুণ দিয়ে। তো বেছিকৈ তিয়াই পেলাই গা ধুৱালে ঠাণ্ডা লাগিব পাৰে বা নিমনিয়া হ'ব পাৰে। সেয়ে এই ধৰণে কাপোৰ পানীত তিয়াই লৈ আপোনালোকে ভালদৰে ঘঁহি দৰৱটো আঁতৰাই দিব লাগে, কাৰণ এই দৰৱটো যদি তাইৰ মুখত বা চকুত লাগে অপকাৰ কৰিব পাৰে। আৰু লগত থকা পোৱালিটো দেখিছে, তাকো মই ক্লিনাৰ লগাই ৰাখিছোঁ। এক ধুৱাই হোৱাৰ পিছত সি অলপ শুকাব, আৰু তেতিয়া তাকো এই ধৰণে মই পানীৰে মোহাৰি দৰৱটো আঁতৰাই দিম। তো বন্ধুসকল, এই ধৰণে আপোনালোকে মাহত 2 বাৰ বা 3 বাৰ যদি কৰিব পাৰে, যদি বেছি প্ৰভাৱ থাকে চিকৰা ওকণিৰ, তেতিয়াহ'লে কৰিব পাৰে। নহ'লেও মাহত এবাৰ যদি এই ধৰণে কৰি থাকে, তেতিয়াহ'লে চিকৰা ওকণিৰ যিটো সমস্যা তাৰ পৰা যথেষ্টখিনি আপোনালোকে উপশম পাব। মই নিজে কৰি পাইছোঁ, সেয়ে আপোনালোকক আজি দেখুৱালোঁ। কাৰণ বহুতে কয় ক্লিনাৰ দৰৱটো ভাল লগাব, কিন্তু কি ধৰণে কৰিব লাগে সেই বিষয়ে সম্পূৰ্ণৰূপে কোৱা মই দেখা পোৱা নাই। কাৰণ আমাৰ যিসকল নতুন ফাৰ্মাৰ আছে, তেওঁলোকে মোক প্ৰায়ে ফোন কৰে যে বিভিন্ন বিষয় লৈ পেলাই এইটো কৰিলে কেনেকৈ কৰিম, আধাকে জানে। তো সেইকাৰণে আজি মই দেখুৱালোঁ। আৰু তাৰপিছত ছাগলীক লগোৱাৰ পিছত যিখিনি থাকি যাব ক্লিনাৰ, সেইখিনি আকৌ 1 লিটাৰ পানীত 3 পৰা 5 ml মিলাই লৈ এই ধৰণে আপোনালোকে গোটেই মজিয়াখনতে স্প্ৰে কৰি দিব। কাৰণ আমি যেতিয়া ছাগলীজনীৰ গাত মোহাৰি দিওঁ দৰৱটো, তাইৰ গাৰ পৰা চিকৰা ওকণি বা মাখিবোৰ আঁতৰি যায়, কিন্তু সেইবোৰ যাব ক'লে, মজিয়াতে পৰি থাকে বিভিন্ন জেগাত। সি আকৌ বেলেগ ছাগলীলৈ উঠিব পাৰে বা সেই ছাগলীজনীকে কেইদিনমান পিছত আকৌ আক্ৰমণ কৰিব পাৰে। তো সেয়ে অকণমান মেডিচিনটো বঢ়াই দি পেলাই, তো এনেকুৱা ধৰণে আপোনালোকে স্প্ৰে লগাই লৈ আপোনালোকে গোটেই মজিয়াখনতে স্প্ৰে কৰি দিব, যাতে স্প্ৰে কৰি দিলে মজিয়াখনত থকা সেই চিকৰা ওকণি বা মাখিবোৰো ইয়াৰ পৰা নাইকিয়া হৈ যায়, বা ইয়াৰ যদি কণীবোৰো থাকে মজিয়াত, তো সেইবোৰ এই দৰৱটো স্প্ৰে কৰাৰ ফলত
নোহোৱা হয়। তো মই এইখিনিকে জনাবলৈ আজি ভিডিঅ'টো বনাইছিলোঁ। বহুতে মোক যোনে যোনে ফোন কৰিছিল হয়তো তেওঁলোকে ইয়াৰ বিষয়ে গম পাইছে। আৰু যদি কিবা ক'বলৈ থাকিলে আপোনালোকে যোগাযোগ কৰিব, মই আকৌ ক'ম। আজি ভিডিঅ'টো চাই কেনে পালে জনাব। ধন্যবাদ।